হেল্ল' বন্ধুসকল, ইয়াৰ দৃশ্য হৈছে ভোলাগুৰি ভোলা থানৰ শিৱ মন্দিৰৰ দৃশ্য। ইয়াৰ শিৱৰাত্ৰিৰ দিনা এনেধৰণৰ পৰিৱেশ আছিলে আৰু মই সেই ভিতৰৰ ফালে দেখুৱাই নাছিলোঁ, মানে পথাৰ ফালে নদীখনৰ ফালে মই দৃশ্যবোৰ দেখুৱাই নাছিলোঁ। মই এইকাৰণে আকৌ ভিডিঅ'টো বনালোঁ। কথা হ'ল, মই ইয়াত ঘূৰি থাকোঁতে বহুকেইজন মানুহক লগ পাইছিলোঁ। তাৰ মাজতে এজন মানুহ লগ পালোঁ, সেইজন মোৰ অতি প্ৰিয়। আপোনালোকে জানেই আমাৰ ঘৰলৈ যে এই ভাইৰেল ককা আহি ইয়াতে থাকি মেলি গৈছিল, সেই ককাজনক লগ পালোঁ, মানে সেইকাৰণে ভিডিঅ'টো। জাউৰীয়া জাউৰীয়া হৰিনাম, ইভাগৰ পাছত সিভাগ, ইজনেহে বোলে গাইছে, তাৰ পাছত বোলে সিজনে গাইছে। বা ইমান সুন্দৰ নাম, দুৰ্দান্ত নাম চলি আছে, নামৰ পৰা আঁতৰি যাব মন যোৱা নাই। কিন্তু কি হ'ব, তাৰ মাজতে দেখা পালোঁ ককাই একেবাৰে নাচি বাগি ক'ব নোৱাৰা হৈ আছে। এই বয়সত যে ককাৰ মনত অত আনন্দ, মানিব লাগিব। বৰ সুন্দৰ মানুহজন, পেটত একো কথাই নাথাকে। গতিকে ককাক দেখাৰ লগে লগে মই অকণমান মুখখন দেখুৱাবলৈ চেষ্টা কৰিলোঁ, কিন্তু ককাই মই ভাবিছিলোঁ চিনিয়ে নাপাব বুলি। বা চিনি নোপোৱা নহয়, ককাই একেবাৰে চকুকেইটা টেলেকা কৰি মোৰ ফালে উঠি আহি ককাই ঘৰৰ পৰিয়ালৰ কথা সুধিলে, ঘৰৰ খবৰ ল'লে। ককাক সুধিলোঁ, ইমান দিন হ'ল নোযোৱাকৈ আপুনি আছে, আৰু মই ভাবিছিলোঁ আপুনি মোক পাহৰিয়ে গৈছে নেকি বুলি এনেকৈ সুধিলোঁ। তেতিয়া ককাই লগতে ক'লে, মোৰ দুখন ঘৰ হোৱাৰ কাৰণে ভাৰী মুস্কিল হৈ গৈছে, তাতে আকৌ মোবাইল এটা আহিল হাতলৈ। অহাৰ পাছত ইজনে ফোন কৰে, আজি বোলে ত'ত এনেকৈ ভিডিঅ' বনাই ঘূৰি ফুৰোঁতেই মোৰ সময়খিনি গুচি যায়। গতিকে মই যাবলৈ পোৱা নাই, মাঘৰ বিহুত তোমাৰ ঘৰলৈ যোৱা কথা আছিলে, মই যাব নোৱাৰিলোঁ নহয় বাপু, এনেকৈ বুলি ককাই কথাষাৰ ক'লে। কিন্তু ককাই এইবাৰ কথা দিছে যে মাঘৰ বিহুত আহিব নোৱাৰিলতো নাই, কিন্তু বহাগৰ বিহুত মই তোমালোকৰ ঘৰলৈ যাম আৰু তোমালোকৰ চোতালত এপাক নাচিম। ককাই খুব হাঁহি কথাখিনি কৈ গ'ল। কিন্তু আপোনালোকে ভাবিছে চাগে, ককাৰ মুখৰ পৰা যদি এইখিনি কথা শুনিলে হয়, তেনেহ'লে অকণমান হাঁহি খোৰাক পালে হয়, নহয়নে বাৰু? বা ময়ো ভাবিছোঁ সেইখিনি দিব পৰা হ'লে বিৰাট ভাল লাগিল হয়। কিন্তু কথাটো কি জানে, ইয়াততো সাংঘাতিকভাৱে নাম হৈ আছে, বিৰাট হাল্লা, চিঞৰি কথা পাতিছোঁ যদিও মোবাইলত ভালদৰে মাতখিনি উঠা নাছিলে, স্পষ্টকৈ শব্দবোৰ উঠা নাছিলে। গতিকে মই ভাবিলোঁ এনেকৈয়ে ভিডিঅ'টো বনাই পেলাওঁ এডিটিং কৰি। গতিকে মই ভইচটো আহি আকৌ ঘৰত দিছোঁ, কাৰণ ককাজন মোৰ একেবাৰে প্ৰিয় আৰু মনটো খুব ভাল লাগি গৈছিল। সেইকাৰণে ৰখিব নোৱাৰি ককাক সাৱটি ধৰি এটা চুমা আঁকি দিলোঁ গালতেই, আৰু ককাজন যাতে আমাৰ ঘৰলৈ আহে, বিহুত যাতে একেলগে ভাত এসাঁজ খাব।